আমাৰ ৰাতিৰ যাত্ৰা যাত্ৰাটো কৰি ভালেই লাগে বাৰু। আপোনালোকে শ্বিলঙলৈ যাওঁতে যোৱাৰ মানে শ্বিলঙত সোমোৱাৰ আগতে ইয়াতে আপোনালোকৰ ক'ভিড টেষ্ট কৰা ৰিপৰ্ট দেখুৱাব লাগে। ৰাতিৰ কাৰণে ইমান মানুহ নাই ইয়াত, বেছি টাইম নহয়, ইয়াত সোনকালে হৈ যায়। ইয়াতে ক'ভিড টেষ্ট কৰি মেলি আপোনালোকে শ্বিলঙত প্ৰৱেশ কৰিব পাৰিব। আমি ৰাতি গৈ পাইছিলোঁগৈ শ্বিলং, সেইকাৰণে আপোনালোকক বিশেষ দেখুৱাবলৈ নহ'লে। ইয়াতে মানে গেষ্ট হাউচত গৈছিলোঁ, কিন্তু গেষ্ট হাউচত কোনো নাছিলে সেই সময়ত। এইবোৰ চব বন্ধ হৈ থাকিব ৰাতি 2টা বাজিলে যে। আমি এতিয়া গেষ্ট হাউচ বিচাৰি ফুৰিছোঁ। এইবোৰ নেহু কেম্পাছৰ ভিতৰত আপোনাৰ গেষ্ট হাউচ এইবোৰ বন্ধ হৈ আছে। মানুহ হ'লে 2টা বাজি গ'ল আৰু। বিচাৰিলোঁ 2-3টা বিচৰাৰ পিছত লাষ্টত সেইটো বন্ধ। এইটো গেষ্ট হাউচত আমি লাষ্টত পালোগৈ ৰুম এটা 5 জনৰ কাৰণে। ৰাতিপুৱাই খিৰিকী ফাঁকেৰে দৃশ্য চাওক কেনেকুৱা। হোটেলখন আপোনালোকক দেখাম বাৰু অলপ পাছত, কোনটো গেষ্ট হাউচত আছিলোঁ। এইটো প্ৰাইভেট গেষ্ট হাউচ হয়, গেষ্ট হাউচ কমপ্লেক্স নৰ্থ ইষ্টাৰ্ণ চাওক। ৰাতি দেখাবলৈ নহ'লে ইমান এটা। এইটো আমি গেষ্ট হাউচৰ পৰা এতিয়া ৰিটাৰ্ণ হৈছোঁ চেৰাপুঞ্জীলৈ। এইটো নেহু কেম্পাছৰ ভিতৰ চৰা। বহুত ধুনীয়া পৰিৱেশ ইয়াত, মানে পঢ়াৰ কাৰণে একদম বঢ়িয়া পৰিৱেশ। এইটো ৰাতি আমি বিচাৰিছিলোঁ, নাপালোঁ ৰুম। এতিয়া আমি ইয়াৰ পৰা আকৌ ৰাতিপুৱা ওলাইছোঁ, এতিয়া 7:30 মান হৈছে। আমি এতিয়া চেৰাপুঞ্জী যাম। চেৰাপুঞ্জী অলপ চাই মেলি এইপিনে আমি ওলাই আহি আছোঁ এতিয়া। ইয়াৰ পৰা আপোনাৰ নেহুৰ পৰা হৈ যাব, নেহু মানে ধৰক এখন কলেজ হয়। ইয়াৰ পৰা আপোনাৰ 79, 80 এনেকুৱা ওচৰা-ওচৰি হৈ যাব চেৰাপুঞ্জীলৈকে। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। একদম ৰাতিপুৱা ইয়াত পূৰা ছানডে আছিলে, ছানডেটো ইমান ভিৰ নাথাকে, গৈও ভাল লাগিলে। ইয়াত মানে পটককৈ দূৰণি হৈ যায়, পটককৈ ৰ'দ ওলাই এনেকুৱা। চাই গৈ থাকোঁ লাষ্টলৈকে কিনো ওলাই। প্ৰথম আহিছিলোঁ দূৰণি হৈ গৈছে, আকৌ অলপ পাছত হেৰি হৈ যাব। বৰষুণো পৰি আছে ৰাতিপুৱা। এই চব পাছে চব কিমান ধুনীয়া পৰিৱেশ ইয়াত। ৰাস্তাও ভাল, বতৰো ভাল, একদম ধুনীয়া ৰাস্তা ইয়াত। কিন্তু অলপ দূৰ গৈ আপোনালোকে আকৌ বৰষুণ দেখিবলৈ পাব। এইডোখৰত ৰ'দ দিছে, কিন্তু অলপ দূৰ যোৱাৰ পিছতে আকৌ আৰম্ভ হ'ব বৰষুণ।
ইয়াত আপোনাৰ এনেই অভাৰটেক কৰিবলৈ অলপ দিগদাৰে হয়। গৈ থাকক, চব ৰিলচবিলাকে আহিছে। সেইকাৰণে মানে ইয়াত আপোনালোক ক'ভিড টেষ্ট আৰু ক'ভিড দুটা বেজি লোৱাটো ভেকচিনৰ কাগজখন দেখুৱাব লাগে। আমি টোটেল 5 জন আহিছোঁ ইয়াত টাৰ্ণিংবিলাক। আমি চেৰাপুঞ্জীত সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে একদম ঠাণ্ডা ঠাণ্ডা বতাহ গাত লাগি দিয়ে, বঢ়িয়া লাগে। এইবিলাক গোটেইবোৰ শক্তিলেই হয়। ইয়াতো আপোনালোকে চেৰাপুঞ্জীত ৰাতিটো থাকিব গাড়ীৰ গ্লাছখন খুলি দিয়াৰ লগে লগে একদম বতাহে পুৰা বতাহে মাৰে। গ্লাছৰ ভিতৰৰ পৰা মাতটো নাহে বাৰু, বতাহৰ যিটো চাউণ্ডটো, গ্লাছখন খুলি দিয়াৰ লগে লগে চাউণ্ডটো পুৰা সেউজীয়া পৰিৱেশ। কিন্তু যিমানেই ওপৰলৈ গৈ থাকে সিমানেই মানে আপোনাৰ গছ গছনিৰ হেৰিটো কমি গৈ থাকে। এইডোখৰত ইয়াৰ পৰা অলপ গৈ তেনেকৈ আচ্ছা এই সবটা বিল হয়ে যাবে তো, সব বিল করে দেবো। ইয়াৰ পৰা মানে ঝৰ্ণা এটা গৈছে, পটলত পৰিছেগৈ, বহুত দ, বহুত। এইফালে দেখিছে কিমান হেৰিয়ত আছে তলত। এইবোৰ ডাঙৰ ডাঙৰ জিলি আছে, তাতকৈ ডাঙৰ জিলি পাবি আৰু। এই খটখটিবোৰ সেই বনাওঁতে খৰচ হৈছে নে? ডাঙৰ জিলি এজনী আছে, 1 কেজি মান হ'ব। हम के भोगा टिकट के हम करा ठीक है हम चार पाएंगे। ओए पुलिस पासन नाजाबি দে কই পাसन নাজাবি বদলা বাগৰি। ইয়াত আপোনাৰ সুৰংগ আছে, কেনেকৈ যাব লাগিব। ইয়াত হেৰিখন আছে, ইয়াতে আছে কেনেকৈ মানে সুৰংগ এইটো আছে। ইয়াতে আপোনালোকে টিকট লৈ ল'ব লাগিব, এই দুটা আছে, টিকট লৈ ল'ব লাগিব। সেইটোৱে সুৰংগ, এইটো ফাৰ্ষ্টটো আৰু ছেকেণ্ড আৰু এটা পিছতে যাব লাগিব। ডেঞ্জাৰাছ আছে এইটো। बैठ जाओ बैठो। हाँ हाँ
बोले बैठ तो कोई बैठ जाओ वहाँ बैठो बैठी मैं बैठ के पैर खड़ा कर रहोगी तो गिर जाओ बैठो ऐसा हाँ यार कोई बात नहीं ड्रेस लाए এইবোৰ শিলৰ নহয় মাটিয়ে বনাই पूजा चोवा निना লাগিছে अरे वापस चलिए इधर से नहीं तुम इधर आओ अरे उसका नहीं जा पाओगे परी मैं चलो आ जाओ कुछ नहीं होगा मैं सब कुछ भूल गया হাগিটো দেখলা cuma ini apa? Dah patah ni kau boleh beli. Tak tahu. Ada lawan ni. Lagi berlalu tu, akan lawan ni betul tak? Ajar kan ni baik dia. ওইটো মৰা পাইছে গধূলি হ'ল আৰু শ্বিলঙৰ গধূলি যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব